Hey guys, তো আজি ভিডিওটো অলপ বেলেগ ধৰণৰ হ'ব মানে গাইস আমি গৈ আছো আজি কালী পূজা কালেকশ্যন কৰিব বজাৰত তো গাইস বজাৰত কালেকশ্যন কৰোঁতে মানুহৰ ৰিয়েকশ্যন কি হয় তাকে দেখুৱাম গাইস তো গাইস আশা কৰোঁ আপোনালোকে ভিডিওটো ভাল পাব গতিকে গাইস ভিডিওটো একদম শেষলৈকে চাই থাকিব তো গাইস বলক এতিয়া ভিডিওটো আমি আৰম্ভ কৰোঁ যেতিয়া আমি মন্দিৰ আহি পালো আৰু গাইস ভালে সব বহুত চলি আছে এই সব গাইস এয়া হল তম আৰু এয়া হল বাবলু আৰু বিশাল দেখিছে হাই বুলি কওঁ আৰু গাইস এইটো হল আমাৰ মন্দিৰটো যেতিয়া বলক আমি কালেকত যাই লগ ধৰিম আপোনালোকক তো গাইছ বৰ্তমান পিলপিলি গাড়ী আহি গ'লে আৰু গাইছ এতিয়া আমি পিলপিলি গাড়ীত যাম গাইছ বলক এয়া হ'ল অমিত আৰু এয়া হ'ল সুমন আৰু এতিয়া আমি গোটেইকেইটা যাই আছোঁ তো গাইছ ইয়াতে মানে আৰু এজন ল'ৰা আছে তাকো লৈ যাওঁ সিও মানে আমাৰ লগত যাম বুলি কৈছিল তো গাইছ তাকে ল'বলৈ ৰখি আছোঁ এতিয়া আৰু এতিয়া বলক গাইছ বৰ্তমান এতিয়া আমি বজাৰ আহি পালোঁ আৰু গাইছ এতিয়া আমি খালি আৰম্ভ কৰিব লাগিব এটা কালেকশ্যন কৰিব যাই আছোঁ একদম লাষ্টলৈকে যাম তাৰপৰা আমি এনেকৈ আহিম কালেকশ্যন কৰি আৰু এয়া হ'ল বিগুল দা সেইটো বেলেগ আমাৰ ভোলাবাৰী তো এতিয়া এটা ঘটনা হ'ল মানে আমি অহাৰ আগতেও মানে বহুত কেইজন মানুহে মানে কালেকশ্যন কৰি গ'ল সেইকাৰণে গাইছ আমাক এতিয়া দিবলগীয়া খোজা নাই আৰু মানে বৰ দিগদাৰ দাদা আমি কালী পূজা কালেকশ্যনৰ কাৰণে আহিছিলোঁ সেইটো বেলেগ আমাৰ এইটো বেলেগ হ'লে কি হ'ব কেইটা দিম দিয়ক কিবা এটা 30 টকা তো যাওক 30 টাকা তো যাওক কালী পূজাৰ কাৰণে আহিছিলোঁ আমি এতিয়া কিয় আৰু বেছি দিন নাই নহয় 9 তাৰিখ আৰু বজাৰ আছেতো তাৰপিছত ডাবল হৈ যায় এবাৰ দিছোঁ 7জনক দিছোঁ বৃহস্পতিবাৰে আকৌ কলেজত থাকে না স্কুল থাকে না আহিব নোৱাৰোঁ সেইকাৰণে আকৌ অহা দেওবাৰে আকৌ বজাৰ কৰিব লাগিব সেইটো কাৰণে দিয়ক কিবা এটা কেজি হিচাপত বহুত কৰাৰ পিছত 10 টকা এটা পাই গ'লোঁ গাইছ মনটো বহুতেই বেছি ভাল লাগি গ'ল এনেকৈ 10-20 টকা পাই গ'লে হ'ল আৰু দে আৰু দাদা আমি কালী পূজাৰ কাৰণে আহিছিলোঁ সেনেকৈ গাইছ তেওঁ ৰাতিপুৱাৰ পৰা তিয়লৈ বহি আছে কিন্তু গাইছ এটাও বিক্ৰীয়ে হোৱা নাই বোলে সেইকাৰণে গাইছ তেওঁ পইচা দিব নোৱাৰে আৰু সেইকাৰণে তিয়ঁকে দুটামান দি পঠা বুলি ক'লে দে আৰু হ'ব দিয়ক দাদা আমি কালী পূজাৰ কাৰণে আহিছিলোঁ দে লো রসুন দিকে লাগি যাব তো না পূজা নলয় আমার পূজা আমার নিয়ে আমি পূজা যা দেখে দাদা আমি কালী পূজাৰ কাৰণে আহিছিলোঁ দাদা আজি বজাৰ বেয়া এই কিবা এটা দিয়ক অলপ অলপ পিছত দিয়ক দিবনে হ'ব কালী পূজাৰ কাৰণে আহিছিলোঁ দাদা তো মানে এটা ঘটনা হ'ল গাইছ মানে আজি বজাৰ মানুহ বহুতেই কম সেইকাৰণে মানে বেপাৰীবিলাকৰ বিক্ৰী ইমান এটা হোৱা নাই সেইকাৰণে গাইছ তেওঁলোকে ইমান এটা পইচা দিব খোজা নাই আমিও ইমান এটা জোৰ কৰা নাই বাৰু তো এনেকৈ হ'লে কেনেকৈ হ'ব গাইছ
গাইছ এনেদৰে চব্জি বজাৰত কালেকশ্যন কৰি আমি মাছৰ বজাৰত সোমালোঁ আৰু গাইছ এতিয়া মাছৰ বজাৰত চাওঁ আহক কেনেধৰণৰ কালেকশ্যন উঠে ইয়াতে গাইছ বেছিকৈ উঠিব লাগে তো গাইছ মাছৰ বজাৰ সোমাই ইয়াতে কাজিয়া লগাই থকা দেখা পালোঁ তাকে এতিয়া এখন দোকানত যাওঁ নে নাযাওঁ তাকে চিন্তা কৰি আছোঁ গাইছ শুকান মাছৰ দোকান পালোঁ কালী পূজা কালেকশ্যন দাদা আৰু এইবিলাক চাওক গাইছ শুকান মাছবিলাক ধুনীয়াকৈ থৈ দিছে ডাঙৰ সৰু এনেকৈ কালী পূজা কালেকশ্যন হৈছিল কালী পূজা কালেকশ্যন Halo. काली पूजा कलेक्शन कर मारला कौन भाई हसदे चेहरे का मतलब ये नहीं होता कि उन्होंने कोई तकलीफ नहीं होती ਉਹਦਾ मतलब ये होता कि Are you comedy me? मुझे जा हम जा সম্পূর্ণ বজাৰ এটা কালেকশ্যন হৈ গ'ল আৰু এতিয়া আমি ইয়াতে বহি আছোঁ গাইছ গোটেইকেইটা Sometimes a disaster, sometimes we get free. Oh, you take the long way to stay close to me. I don't want another, I just wanna breathe. You take me higher, you stay close to me. Oh, I feel so alive, feel so alive. The dark won't cloud my eyes. Yeah, I feel so alive. তোমাৰ এতিয়া আমি আহি পাই গ'লোঁ কালেকশ্যন কৰি আৰু এইফালে গাইছ পইচা তুলি আছে পইচা গণি আছে গাইছ এইগিলা গাইছ এতিয়া পইচাগিলা গণা হৈ আছে এইগিলা গাইছ